নমস্কাৰ মই ফাৰ্মাচিষ্ট ৰেকিবুদ্দিন আহমেদ মেডিচিন ৰিভিউ বা ফাৰ্মাচিষ্ট নামৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত জিংকোভিট টেবলেটৰ ওপৰত আলোচনা কৰিবলৈ লৈছোঁ। এই ভিডিঅ'টোত জিংকোভিট টেবলেটৰ ওপৰত বিশদ বিৱৰণ আগবঢ়োৱা হ'ব। অনুগ্ৰহ কৰি আপুনি ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব আৰু যদি এতিয়াও আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এই জিংকোভিট টেবলেটটো হ'ল এটা মাল্টিভিটামিন মাল্টিমিনাৰেল উইথ এণ্টিঅক্সিডেণ্ট টেবলেট। ইয়াত থকা বিভিন্ন ভিটামিনসমূহ হ'ল ভিটামিন এ, ভিটামিন বি কমপ্লেক্স। এই ভিটামিন বি কমপ্লেক্সৰ বিভিন্ন ভিটামিনসমূহ হ'ল B1, B2, B3, B6, B12 ইত্যাদি। ইয়াৰ পিছত থকা ভিটামিন হ'ল ভিটামিন চি, ভিটামিন D3, ভিটামিন ই, ভিটামিন এইচ বা বায়'টিন আৰু ফলিক এচিড। ইয়াৰ পিছত জিংকোভিট টেবলেটত থকা বিভিন্ন মিনাৰেলসমূহ হ'ল জিংক, কপাৰ, ক্ৰমিয়াম, মেংগানিজ, মেগনেছিয়াম, আয়ডিন, সেলেনিয়াম ইত্যাদি। ইয়াৰ পিছত জিংকোভিট টেবলেটত থকা এটা ইউনিক বা বিশিষ্ট ইনগ্ৰেডিয়েণ্ট হ'ল গ্ৰেপছিড এক্সট্ৰাক্ট অৰ্থাৎ আঙুৰ গুটিৰ ৰস। এই আঙুৰ গুটিৰ ৰসে আমাৰ দেহত এণ্টিঅক্সিডেণ্টৰ কাম কৰে। এই এণ্টিঅক্সিডেণ্টবোৰে আমাৰ দেহৰ যিবিলাক চেল বা কোষ আছে এই চেল বা কোষবোৰক ডেড হোৱাৰ পৰা বা ডেমেজ হোৱাৰ পৰা বা ডাল হোৱাৰ পৰা ৰক্ষা কৰে। এই যিটো গ্ৰেপছিড এক্সট্ৰাক্ট থাকে এই গ্ৰেপছিড এক্সট্ৰাক্টটোৱে জিংকোভিট টেবলেটক অন্য ভিটামিনবোৰতকৈ পৃথক হিচাপে পৰিচয় দিয়ে। অৰ্থাৎ অন্য বিভিন্ন ধৰণৰ মাল্টিভিটামিন আছে। এই মাল্টিভিটামিনবোৰত বেলেগ এণ্টিঅক্সিডেণ্ট যেনেকুৱা ভিটামিন চি বা ভিটামিন ই থাকিব পাৰে, কিন্তু গ্ৰেপছিড এক্সট্ৰাক্ট নাথাকে। এতিয়া আহিছোঁ আমি জিংকোভিট টেবলেটৰ ড'জৰ বিষয়ে, অৰ্থাৎ ইয়াক কেনেকৈ খাব লাগে, কেতিয়া খাব লাগে। এই জিংকোভিট টেবলেট সাধাৰণতে প্ৰত্যেক দিনে এটাকৈ ভাত খোৱাৰ পিছত খাবলৈ দিয়া হয় আৰু সাধাৰণ অৱস্থাত ইয়াক এক মাহলৈ এটা কোৰ্চ কৰিবলৈ দিয়া হয়। এই জিংকোভিট টেবলেটৰ সাধাৰণতে বিশেষ কোনো ছাইড এফেক্ট দেখিবলৈ পোৱা নাযায়, কিন্তু কিছুমান ব্যক্তিৰ ক্ষেত্ৰত ই লেক্সেটিভৰ নিচিনা কাম কৰে, অৰ্থাৎ কিছুমানৰ ক্ষেত্ৰত লেট্ৰিনটো ই ঢিলা কৰে আৰু কেতিয়াবা ইয়াৰ যিকোনো এটা উপাদানৰ প্ৰতি যদি কোনো ব্যক্তিৰ এলাৰ্জি থাকে তেতিয়া সেই ব্যক্তিয়ে এই টেবলেটটো খাবলৈ নোৱাৰে। এই জিংকোভিট টেবলেটটো এপেক্স নামৰ কোম্পানী এটাই নিৰ্মাণ কৰে আৰু ইয়াৰ এটা ষ্ট্ৰিপত 15টা টেবলেট থাকে আৰু এই 15টা টেবলেটৰ বৰ্তমান তাৰিখত মূল্য হ'ল, অৰ্থাৎ ফেব্ৰুৱাৰী 2022ত ইয়াৰ মূল্য হ'ল 105 ৰুপিজ, অৰ্থাৎ 105 টকা। আজিলৈ ভিডিঅ'টো এইখিনিয়ে। যদিহে আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু তলৰ কমেণ্ট বক্সত ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। ধন্যবাদ।